ভালনে মোৰ চেনেল সাগৰিকা বৰালে আপোনালোকক পুনৰবাৰ স্বাগতম জনাইছো আজি সোমবাৰ হয় সোমবাৰ দিনটোত মোৰ বিশেষ কৰিবলগীয়া একো কাম নাথাকে সেইবাবে ভাবিলো এটা ব্লগ ষ্টাৰ্ট কৰো মানে আজি মোৰ ব্ৰত থাকে আজি মই দিনটোত একো নাখাও মানে মই কেতিয়াবা বহুত যদি ভোক লাগে তেতিয়া মই ফ্ৰুটছ খাও আৰু মই কেঁচা বুট তেনেকুৱা খাও পৰাপক্ষত মই এখিনি এভয়েড কৰো আজি দিনটো মই নাখাবলৈ বহুত ট্ৰাই কৰো তথাপিও আৰু ভোক লাগিলে মই তেনেকৈ খাও আপোনালোকে বাৰু ব্ৰত থাকিলে কি কৰে জনাবচোন মই কিন্তু সদায় মন্দিৰ নাযাওঁ যোনদিনা মোৰ সুবিধা হয় মই সেইদিনাহে যাওঁ নোযোৱা দিনা মই ঘৰতে থাপনা আছে তাতে মই চাকি জ্বলাওঁ গা ধুই আহি আৰু 5টা-6টা মান বজাত মই ব্ৰত ভাঙো আৰু ব্ৰত ভাঙো মানে মই সেইদিনা ভেজ খাওঁ নন ভেজ নাখাওঁ মই সেইদিনা আজি ভাবিছোঁ মই মন্দিৰ যাম বৰষুণে দি আছে ৰাতিপুৱা ভাগত যাম বুলি ভাবিছিলোঁ কিন্তু বৰষুণৰ কাৰণে মই যাব নোৱাৰিলোঁ ইভিনিং টাইমত যাম বুলি ভাবিছোঁ আৰু যোৱাটো যদি হয় আপোনালোকক দেখাম বৰষুণ নিদিলে হয় ভিডিঅ'টো তেন্তে চাই থাকক হে গাইস 4টা বাজিলে গধূলিয়ে হ'ল আৰু মই এতিয়া মন্দিৰলৈ যাবলৈ ওলাইছোঁ আপোনালোককো দেখাম ভিডিঅ'টো চাই থাকক শেষলৈকে মন্দিৰ পালোহি এয়া হৈছে মোৰ ভণ্টিৰ লগতে আহিছো মই এতিয়া চাকি জ্বলাই লওঁ ভিডিঅ'টো চাই থাকক আপোনালোকে আমি এয়া লৈ আহিছো তো আমি এতিয়া জ্বলাম আপোনালোকে ভিডিঅ'টো সকলোকে চাই থাকিব ঠিক আছে তেন্তে এয়া মই আহিছো শিৱ মন্দিৰ এই মন্দিৰটো চাবুৱাতে আছে আমাৰ ঘৰৰ পৰা বেছি দূৰো নহয় মন্দিৰৰ ভিতৰলৈ সোমাই এইখিনিতে চেণ্ডেলযোৰ খুলি ললো আৰু কিবা মনটো ভাল লাগি গৈছে মন্দিৰৰ ভিতৰত সোমাই কিমান দিনৰ পাছত যে আহিছো লকডাউনৰ পৰা আজিহে আহিছো আৰু হেফালেদি আছে এটা টিউবৱেল তাতে মই চাকি কেখন আৰু ভৰি হাত কেইটা ধুই ললো আৰু এইফালেদি মন্দিৰৰ ভিতৰলৈ সোমাই যায় মন্দিৰটো বহুত পুৰণা হয় বহুত বছৰ আগৰ পৰাই আছে ইয়াতে মানুহবিলাক আহে ইয়াতে ইভিনিং টাইমত যেহেতু এনেকুৱা পৰিস্থিতি সেইবাবে আজি মানুহ এজনো দেখা নাপালো এয়া মই চাকি জ্বলাবৰ কাৰণে ৰেডি কৰি আছো তেন্তে মই চাকিখন জ্বলাই লওঁ আৰু আপোনালোকে তাৰ পৰাই প্ৰে কৰক নিশ্চয় আপোনালোকৰো মনৰ আশা পূৰ হ'ব গাইজ চাকি জ্বলাই হৈ গ'ল এতিয়া এইটো শিৱ মন্দিৰ হয় আমাৰ ঘৰৰ পৰা বেছি দূৰো নহয় চাবুৱা হয় ওচৰতে বহুত মনটো ভাল লাগি গৈছে মানে মন্দিৰ চন্দিৰবিলাকলৈ আহিলে চাকি এখন জ্বলাই গ'লে বহুত মনটো ভাল লাগি যায় নহয় জানো এতিয়া আমাৰ চব হৈ গ'ল এতিয়া আমি ঘৰলৈ যাম একেবাৰে ঘৰত লগ পাম ভিডিঅ'টো শেষলৈকে চাই থাকক আহিলোঁ ঘৰ পালোহি এতিয়া গধূলিয়ে হ'ল কিবা এটা বনাম বুলি ভাবিছোঁ মুখ চুখ ধুই লওঁ দিনটো একো খোৱাও নাই মইনো কি বনাও দেখাম আপোনালোকক তেতিয়া চাই থাকক ভিডিঅ'টো মই আজি বনাব লৈছোঁ ব্ৰেডৰ কিবা এটা মানে জল্দি বনাই খাব পৰাকৈ কিবা এটা বনাম ভাবিছোঁ লাষ্টত যি বনিলেও মই আপোনালোকৰ আগত শ্বেয়াৰ কৰিম তেন্তে আপোনালোকে চাই থাকক আৰু মই এতিয়া বনাবলৈ ষ্টাৰ্ট কৰোঁ তাৰ কাৰণে মই এয়া ব্ৰেড লৈ লৈছোঁ আৰু 2টা আলু বইল কৰি লৈ পিটিকি লৈছোঁ লগতে দি লৈছোঁ মই এটা বিলাহী সৰু সৰুকৈ কাটি লৈছোঁ বিলাহীকেইটা আৰু দিছোঁ এটা পিঁয়াজটো মই সৰু সৰুকৈ কাটি লৈছোঁ আৰু দিছোঁ মই সোৱাদ অনুসৰি অকণমান কলা নিমখ অকণমান ৰেড চিলি পাউডাৰ দিছোঁ
দিছোঁ অকণমান ধনিয়া পাউডাৰ আৰু অকণমান চাট মছলা দিছোঁ আৰু গোটেইখিনি দি মই এতিয়া মিক্স কৰি ল'ম ভালকৈ। আপোনালোকে যদি বিচাৰে ইয়াতে গাজৰ, কেপচিকাম, ধনিয়া পাত তেনেকুৱা ধৰণৰ বস্তু দি ল'ব পাৰে। মই এতিয়া দি লোৱা নাই কাৰণ মোৰ জলদি হ'ব লাগে, কাটিবলৈ মোৰ এলাহ লাগিছে এতিয়া। আৰু এতিয়া এইখিনি মিক্স কৰা হৈ গ'ল। এতিয়া মই ব্ৰেডখনৰ ওপৰত ৰেডি কৰি থোৱা মিশ্ৰণখিনি মই ইয়াতে লগাই ল'ম ভালকৈ। আপোনালোকে যদি ইচ্ছা কৰে মিশ্ৰণখিনি দিয়াৰ আগত ব্ৰেডৰ ওপৰত চচো সানি ল'ব পাৰে। মই যিহেতু বেয়া পাওঁ তেনেদৰে, মই সেইকাৰণে দি লোৱা নাই। এইখিনি সানি লোৱাৰ পাছত মই ইয়াৰ ওপৰত আৰু এখন ব্ৰেড দি দিছোঁ আৰু এনেদৰে মই গোটেইখিনি বনাই ল'ম। আৰু এতিয়া মই পেনখন পাতি লৈছোঁ, তাতে অকণমান ৰিফাইন তেল দি লৈছোঁ। আপোনালোকে বাটাৰো দি ল'ব পাৰে, মোৰ ওচৰত এতিয়া বাটাৰ নাই সেইবাবে মই ৰিফাইন তেলেই দি লৈছোঁ। আৰু মই এতিয়া ৰেডি কৰা ব্ৰেড কেইখন ইয়াতে দি দিম। মই ব্ৰেডখনৰ ওপৰতো অকণমান ৰিফাইন তেল সানি লৈছোঁ। এইটো ছাইড হৈ গৈছে, এতিয়া মই ব্ৰেডখন লুটিয়াই দিম। কেতিয়াবা যদি বনাব মন নাযায় আৰু অকণমান কিবা এটা বেলেগকৈও খাব মন যায়, তেতিয়া এনেদৰে বনাই খাই চাব। তৎক্ষণাতে বনাব পাৰি, বেছি সময়ো নালাগে আৰু খাবলৈও টেষ্টি হয়, একো বেয়া নালাগে এইটো খাবলৈ। মই তেন্তে এতিয়া বাকীকেইখনো বনাই লওঁ। এয়া মোৰ গোটেইকেইখন বনাই হৈ গ'ল আৰু মই দেখিব ধুনীয়া হ'বৰ বাবে ব্ৰেডখন মই মাজেদি কাটি ল'ম। তেতিয়া অকণমান চেণ্ডউইচ টাইপৰ লুকটো আহিব আৰু মোৰ ষ্টাইলত মই ইয়াৰ নাম দিছোঁ পটেটো চেণ্ডউইচ। খাবলৈ একো বেয়া লগা নাই, ভালেই লাগিছে। এনেদৰে ট্ৰাই কৰি চাব পাৰে। বনাই মেলি আহিলোঁ, এতিয়া খাব লৈছোঁ এতিয়া। আৰু ভিডিঅ'টো ভাবিলোঁ ইয়াতে শেষ কৰোঁ। ভিডিঅ'টো যদি চাই ভাল লাগিলে লাইক কৰিব, কমেণ্ট কৰিব আৰু মোৰ চেনেলটো ছাবস্ক্ৰাইব কৰি কাষতে থকা বেল আইকনটো প্ৰেছ কৰি অল কৰি দিব। ভিডিঅ'টো চোৱাৰ বাবে বহুত ধন্যবাদ। পুনৰ এটা নতুন ভিডিঅ' আপোনালোকলৈ আগবঢ়াম। আজিলৈ ইমানেই, বাই।